Hello guys, welcome back my channel. তো আজি আমি অন্যটা MCQ বেস ভিডিও আলোচনা কৰিম আৰু এটো পার্ট 5 হ'ব আৰু ইয়াৰ আগতে আমি বাকিবিলাক ভিডিও অৰ্থাৎ পার্ট 1 বা পার্ট 4 লগে অলৰেডি ডিসকাস কৰিলো যি সকলে চোৱা নাই হেতু ওপৰৰ আই বটনত দিয়া আছে চাই লব আৰু ভিডিওটোলৈ আগবঢ়াৰ আগতে যোৱা ভিডিওটোত মই এটা হাতৰ আগবঢ়াইছিলো হাতৰটো আছিল নদী আছে পানী নাই পৰ্বত আছে গছ নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মানচিত্ৰ আৰু আজিৰ ভিডিওটো হাতৰটো হৈছে কান্ধৰৰ ওপৰত যায় বিনা জগৰত মাৰ খায় আকবা কৈছো কান্ধৰৰ ওপৰত যায় বিনা জগৰত মাৰ খায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো জনে জানে হেতু কমেন্ট কৰিব তো এতিয়া বলক ভিডিওটো আগবঢ়াও আজি ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন হৈছে শুক্লেংমুঙক কি ৰজা বুলি কোৱা হয় অপচন 1 গড়গয়া অপচন 2 দিহিঙিয়া অপচন 3 চাৰিঙিয়া অপচন 4 কছাৰী আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 গড়গয়া ৰজা বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ বৈ গৈ কোন স্থানত পৰিছে অপচন 1 চিল্কা হ্ৰদ অপচন 2 বংগোপসাগৰ অপচন 3 আৰব সাগৰ অপচন 4 ভাৰত মহাসাগৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 বংগোপসাগৰত পৰিছেগৈ 3 নম্বৰ প্ৰশ্নটো হৈছে মণিৰাম দেৱানৰ লগত তলৰ কোনগৰাকীক ফাঁচি দিয়া হৈছিল অপচন 1 ফৰমুদ আলী অপচন 2 পিয়লি ফুকন অপচন 3 পিয়লি বৰুৱা অপচন 4 দুতিৰাম বৰুৱা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল 4 নম্বৰ প্ৰশ্নটো হৈছে অসমত পোনপ্ৰথমে চাহ গছৰ পুলি আৱিষ্কাৰ হৈছিল অপচন 1 1801 চনত অপচন 2 1811 চনত অপচন 3 1820 চনত অপচন 4 1831 চনত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 1920 চনত আৱিষ্কাৰ হৈছিল 5 নম্বৰ প্ৰশ্ন উমানন্দ মন্দিৰ কোনে সজাইছিল অপচন 1 প্ৰমত্ত সিংহ অপচন 2 ৰুদ্ৰ সিংহ অপচন 3 শিৱ সিংহ অপচন 4 গদাধৰ সিংহ আমাৰ শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহই সজাইছিল 6 নম্বৰ প্ৰশ্ন মুছলমানসকলৰ তীৰ্থস্থান পাঁচপীৰ দৰগাহ অসমৰ কোন ঠাইত অৱস্থিত অপচন 1 ধুবুৰীত অপচন 2 হাজোত অপচন 3 শিৱসাগৰত অপচন 4 কামৰূপত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 হাজোত অৱস্থিত 7 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় অপচন 1 শংকৰদেৱ অপচন 2 হেম সৰস্বতী অপচন 3 বৈকুণ্ঠনাথ ভট্টদেৱ অপচন 4 মাধৱ কন্দলী আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 3 বৈকুণ্ঠনাথ ভট্টদেৱক অসমীয়া সাহিত্যৰ গদ্য জনক বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্ন অসমত চিমেণ্ট কাৰখানা আছে অপচন 1 জাগিৰোডত অপচন 2 বোকাজানত অপচন 3 হিলঘাটত অপচন 4 উত্তৰ গুৱাহাটীত শুদ্ধ উত্তৰ হ'ব অপচন 2 বোকাজানত অৱস্থিত 9 নম্বৰ প্ৰশ্ন অসমৰ বৃহত্তম জিলাখন হ'ল অপচন 1 কাৰ্বি আংলং অপচন 2 নলবাৰী অপচন 3 কামৰূপ অপচন 4 নগাঁও আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 1 কাৰ্বি আংলং হ'ল অসমৰ আটাইতকৈ ডাঙৰ জিলা বা বৃহত্তম জিলা ভিডিওটোৰ অন্তিমটো প্ৰশ্ন অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা অসমীয়া দৌৰবিদগৰাকী হৈছে অপচন 1 দীপাংকৰ ভট্টাচাৰ্য অপচন 2 হৰকান্ত বৰগোহাঁই অপচন 3 হিমা দাস অপচন 4 ভোগেশ্বৰ বৰুৱা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 ভোগেশ্বৰ বৰুৱা হ'ল প্ৰথম অসমীয়া যিয়ে নেকি অৰ্জুন বঁটা লাভ কৰিছিল আৰু তেওঁ 1966 চনত এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদকো লাভ কৰিছিল তো ৰাইজ আজি ভিডিওটো ইমানেই আছিল আশা কৰোঁ ভিডিওটো চাই ভাল পালে আৰু যিসকলে নেকি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং জিকে আপোনালোকে সদায় পাই থাকিব আৰু মই দিয়া হাতৰটো কমেণ্ট কৰিব নাপাহৰিব তো আজিলৈ ইমানতে সামৰিছোঁ জয় আই অসম